তো হেল্ল' গাইছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল Assamese.It তো এটা নতুন বিষয় লৈ আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ। তো বিষয়টো এনেধৰণৰ যে আমি আমাৰ ভিডিঅ'বোৰত যিবোৰ ভিডিঅ' আমি ইউটিউবত আপলোড কৰোঁ, সেই ভিডিঅ'বোৰত আপোনালোকেও জানে আমি সকলোৱে কিছুমান টেগ দিব লাগে। আচলতে টেগ মানে কি আপোনালোকে নাজানিব পাৰে। যদি ইউটিউবত টেগ দি আছে তেতিয়া নিশ্চয় গম পায়। আৰু মই কৈ দিছোঁ আচলতে টেগ নো কি। টেগ হৈছে এনেকুৱা এটা বস্তু, যেতিয়া আপুনি এটা ভিডিঅ'ত টেগ দিব, মানে টেগ হৈছে এনেকৈ লিখিব লাগিব টেগটোত। সেই টেগটোৰ দ্বাৰা হ'ব কি, যিখিনি লিখিব, যিটো কথা লিখিব, মানে যিটো ভিডিঅ'ৰ ওপৰত কথাটো লিখি ধৰি লওক, তো সেই ভিডিঅ'টোৰ যিটো ভিডিঅ'ৰ তলত ওলাব লাগে, আপোনাৰ এতিয়া যিটো ভিডিঅ'ৰ টেগ দিছে সেই ভিডিঅ'টো কোনটো ভিডিঅ'ৰ তলত ওলাব, তো তাৰ ওপৰত ডিপেণ্ড কৰি আপুনি ভিডিঅ'টোৰ টেগ দিব লাগিব। ধৰি লওক আপুনি বনাই আছে কেনেকৈ হোৱাটছআপ একাউণ্ট ক্ৰিয়েট কৰিব পাৰি, তো এই ভিডিঅ'টো আপুনি বনালে, তো সেই ভিডিঅ'টোৰ আপুনি এতিয়া টেগ দিব লাগে। ধৰি লওক আপুনি টেগ দিব বিচাৰিছে কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি এটা ভিডিঅ'ৰ, হোৱাটছআপৰ মানে কেনেকৈ বেকগ্ৰাউণ্ড চেঞ্জ কৰিব পাৰি। তো সেই ভিডিঅ'টোৰ তলত যদি আপুনি এতিয়া বনোৱা হোৱাটছআপ ক্ৰিয়েট কৰা ভিডিঅ'টো যদি লগাব বিচাৰিছে, তেন্তে আপুনি টেগত লিখিব লাগিব যে হাউ টু চেঞ্জ বেকগ্ৰাউণ্ড অফ এ হোৱাটছআপ। তো এনেকৈ আপুনি টেগ লিখিব লাগিব। তো সেইটোৱে বস্তুটোৰ টেগ। তো এতিয়া মই আপোনালোকক ভালদৰে মোবাইল স্ক্ৰীণত দেখুৱাই দিছোঁ আচলতে টেগ কেনেকৈ লিখিব লাগিব, কি লিখিব লাগিব। লগতে আৰু এটা কথা কওঁ, টেগত এটা মূল কথা যে টেগত আপুনি নিজৰ চেনেলটোৰ নাম দিব লাগিব। কাৰণ আপোনাৰ চেনেলটোত যেতিয়া কোনোবা এটা ভিডিঅ' চালে, তো তাৰ পাছত আপোনাৰ যিবোৰ ভিডিঅ' আছে চেনেলটোত, সেই ভিডিঅ'টোৰ তলতে ওলাই যাব। যিটো ভিডিঅ' মানুহে চাই আছে, সকলো ভিডিঅ' নোলালেও আপোনাৰ ৩-৪টা ভিডিঅ'টো অন্ততঃ ওলাই যাব আপোনাৰ যিটো ভিডিঅ' চাই আছে সেই ভিডিঅ'টোৰ তলত। কাৰণ আপুনি সেই চেনেলটোৰ নামটো টেগত দিছে। ধৰি লওক মোৰ চেনেলটোৰ নাম Assamese.It। এতিয়া মই ভিডিঅ'টো বনাইছোঁ হোৱাটছআপ একাউণ্ট কেনেকৈ ক্ৰিয়েট কৰিব পাৰি। তো হাউ টু ক্ৰিয়েট হোৱাটছআপ একাউণ্ট যিটো ভিডিঅ' বনাইছোঁ, সেই ভিডিঅ'টোৰ তলত টেগ যিটো আহে, তো টেগত মই লিখিব লাগিব Assamese.It। তো প্ৰথম আপুনি নিজৰ Assamese.It হওক বা আপোনাৰ যি চেনেলেই হওক, সেই চেনেলটোৰ নাম টেগত দিব লাগিব। তো এতিয়া ব'লক একদম মোবাইল স্ক্ৰীণত দেখাই দিওঁ আপোনালোকক। তো বন্ধুসকল, এতিয়া আমি আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত। তো আহকচোন চাওঁ, মই যি এটা নতুন উপায় আপোনালোকক ক'ম, সেইটো আচলতে কোনেও নকয় আপোনালোকক টেগ ক'ত দিব, কেনেকৈ দিব। তো মই দেখুৱাই আছোঁ আপোনালোকক। আপুনি এতিয়া যিটো ভিডিঅ'ৰ টেগ দিব বিচাৰিছে সেইটো ভিডিঅ'ৰ টেগ দিব পাৰিব। তাৰ বাবে আপুনি ক্ৰোম ব্ৰাউজাৰেই হওক বা গুগলেই হওক, কোনোবা এটা ব্ৰাউজাৰ খুলি লওক আৰু আপুনি তাত চাৰ্চ কৰিব লাগিব আপুনি যিটো ভিডিঅ' মানে ভিডিঅ'টোৰ টাইটল আপুনি যিটো ভিডিঅ'ৰ টেগ দিব বিচাৰিছে সেই ভিডিঅ'টো কিহৰ ওপৰত দিছে। ধৰি লওক মই এতিয়া আপোনালোকক কৈ আছোঁ যে হাউ টু ক্ৰিয়েট হোৱাটছআপ একাউণ্ট, এইটোৰ ওপৰত মই এটা টেগ দিব বিচাৰিছোঁ। তো এই ভিডিঅ'টোৰ ওপৰত টেগ দিবলৈ হ'লে আপুনি সেই টাইটেলটোকে চাৰ্চ কৰি লওক, হাউ টু ক্ৰিয়েট হোৱাটছআপ একাউণ্ট। তো মই এইটো দেখাইছোঁ, আপুনি যিহৰ ওপৰতে দিব বিচাৰে সেইটো আপুনি চাৰ্চ কৰি লওক। সেই টাইটেলটো জাষ্ট আপুনি গুগল বা ক্ৰোম ব্ৰাউজাৰত চাৰ্চ কৰি লওক। তো এনেকুৱা এটা পেজ আপুনি অ'পেন হৈ যোৱা দেখা পাব। তো এতিয়া ইয়াৰ তললৈ যাওক। অলপ তললৈ যোৱাৰ পাছতে আপোনালোকে দেখিছে, ইয়াত লিখিছে পিপল অলছ' আস্ক হাউ ডু আই ক্ৰিয়েট এ নিউ হোৱাটছআপ একাউণ্ট, হাউ কেন আই ক্ৰিয়েট হোৱাটছআপ একাউণ্ট। এইখিনি দেখিছে আৰু তললৈ কিবা কিবি লিখিছে আৰু বাদ দিয়ক সেইবোৰ। আপুনি এইখিনি কপি কৰিব লাগিব। এতিয়া আপোনাৰ মোবাইলতে হওক বা নিজৰ লেপটপতে হওক, এইখিনি কপি কৰি লওক। তো মই কপি কৰি লওঁ অলপ। তো চাওক মই কপি কৰি আছোঁ, ডাবল টেপ কৰি আপুনি এনেকৈ কপি কৰি ল'লেই হ'ল জাষ্ট। তো এইখিনি আপুনি ইয়াত কপি কৰি লওক। নাম্বাৰকেইটাতো উঠাব প্ৰয়োজন নাই, মাত্ৰ জাষ্ট আপুনি চিৰিয়েলকৈ যিখিনি আছে সেইখিনি ইয়াত কপি কৰি লওক। তো এনেকৈ অহাৰ পিছত আপুনি ইয়াত কপিটোত ক্লিক কৰি দিয়ক। তো এইখিনি আপোনাৰ কপি হৈ যাব। তো ইয়াত কপি হোৱাৰ পিছত আপুনি জাষ্ট একো কৰিব নালাগে, আপুনি যিটো ভিডিঅ'ৰে টেগ দিব বিচাৰিছে সেই ভিডিঅ'টোলৈ যাওক। এতিয়া ধৰি লওক মই যিকোনো এটা ভিডিঅ' দেখাই দিছোঁ আপোনালোকক। তো মই কাইন মাষ্টাৰ ভিডিঅ' এটা দেখাব বিচাৰিছোঁ। তো এই ভিডিঅ'টো আপুনি ইউটিউবত যেনেকৈ আপলোড কৰে আৰু, তো আপুনি আপলোড কৰক। আপলোড কৰাৰ পিছত দেখিব এনেকুৱা এটা পেজ অ'পেন হৈছে। তো ইয়াত ডাইৰেক্ট এনেকৈতো আপুনি আপলোড কৰিলে ইয়াত টেগটো নাহে, আপুনি ক্ৰিয়েটৰ ষ্টুডিঅ'তহে টেগ দিব পাৰিব। তো মই ক্ৰিয়েটৰ ষ্টুডিঅ'ত দেখাই দিছোঁ আপোনালোকক এটা ভিডিঅ'ত টেগ দি। যদি আপুনি ক্ৰিয়েটৰ ষ্টুডিঅ' নাই, ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' নাই, তেতিয়া ক্ৰিয়েটৰ ষ্টুডিঅ'টো ডাউনলোড কৰি লওক। ইয়াৰ দ্বাৰা ইউটিউবৰ সকলো ভিডিঅ' আপুনি এডিট কৰিব পাৰে, ইয়াতে থাম্বনেইল লগাব পাৰে বা বিভিন্ন কাম কৰিব পাৰে। তো ইয়াত এতিয়া যিখিনি আছে, মোৰ ইয়াত যিখিনি ভিডিঅ' আছে এইখিনি আপোনালোকে চাব পাৰে। এনেধৰণৰ ভিডিঅ' আছে। এতিয়া যিকোনো এটা ভিডিঅ'ত ধৰি লওক মই টেগ দি দেখাই দিছোঁ। তো সেই ভিডিঅ'টোত এবাৰ ক্লিক কৰি লওক, যিটো ভিডিঅ'তে টেগ দিব বিচাৰে। আগবাঢ়ি আপুনি ভিডিঅ'টো ইউটিউবত আপলোড কৰি ল'ব, তাৰ পাছত টেগ দিব। তো এনেকুৱা এটা পেজ অ'পেন হৈ যাব। একেবাৰে ওপৰত যিটো দেখিছে এইটো পেঞ্চিলডালৰ দৰে, এইটো এডিটৰ চিন। এই চিনটোত এবাৰ জাষ্ট ক্লিক কৰক। ওপৰত এই সোঁহাতৰ পৰা 3 নম্বৰত আছে। তো এতিয়া তললৈ যাওক। তললৈ যোৱাৰ পাছত একেবাৰে তলত দেখিব টেক্স বুলি লিখা আছে। টেক্স, এতিয়া এইখিনি ভিডিঅ'টো মই টেক্স দি থৈছোঁ।
তো আপুনিও টেগ দিব পাৰে এতিয়া টেগ দিবলৈ হ'লে আপোনাৰটো যদি টেগ দিয়া নাই একো নাহে খালিকৈ আহিব তো জাষ্ট এবাৰ ক্লিক কৰি লওক এতিয়া মই দেখাই দিছোঁ পাছৰখিনি এনেই দি এই ভিডিঅ'টোতো এতিয়া মোৰ আছামিজ টেগ এণ্ড ট্ৰেভেল দেখিছে আপোনালোকে চেনেলটোৰ নাম দিয়া আছে আৰু ইউটিউবৰ পৰা ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব পাৰি তাৰ ওপৰত জাষ্ট মানে ভিডিঅ'টো দিয়া আছে তো এতিয়া মই দেখাইছোঁ আপোনালোকক এতিয়া কপি কৰাখিনি ইয়াত কেনেকৈ কৰিব লাগিব তো আপুনি জাষ্ট এইডাল এনেকৈ ক্লিক কৰাৰ পিছত এইটো বাৰডাল ইয়াত আহি যাব তো টিপি ধৰি থাকক অলপ দেৰি ইয়াত টিপি ধৰি থকাৰ পিছত ইয়াত পেজ বুলি আহিব কিন্তু এতিয়া মই যে লিখি থৈছোঁ সেইকাৰণে মই আৰু বেলেগকৈ দিব বিচৰা নাই পেজ বুলি অহাৰ লগে লগে আপুনি পেজটোত এবাৰ ক্লিক কৰি দিব আৰু অলপ আগতে যিখিনি আপুনি কপি কৰিছিলে ভিডিঅ'টোৰ লগত সম্বন্ধিত সেই টেগখিনি আহি ইয়াত আপোনাৰ আহি যাব তো জাষ্ট এতিয়া প্ৰতিটো টেগতে এটা এটা জাষ্ট কমা দি যাওক যিখিনি মানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰকৈ তাত চিৰিয়েলকৈ আছিলে সেই 1 নম্বৰ 2 নম্বৰ ইয়াততো নাম্বাৰকেইটা আপুনি কপি কৰা নাই সেইবাবে সেই নাম্বাৰকেইটাৰ মতে এটা এটা জাষ্ট কমা দি যাওক সেই টেগকেইটাৰ মাজত তো সেই কমা দি যোৱাৰ পিছত আপোনাৰ টেগটো হৈ গ'ল এতিয়া চেনেলটোৰ নামটো খালি দিবলৈ নাপাহৰিব তাত চেনেলটোৰ নামটো নাহে ইয়াত আপুনি চেনেলটোৰ নামটো নিজে লিখি দিব তো একেবাৰে ওপৰত যিটো ছেভ আছে ছেভটোত এবাৰ ক্লিক কৰক তো ছেভটোত ক্লিক কৰাৰ পাছত এতিয়া মইতো কোনো এডিট কৰা নাই আচলতে সেইকাৰণে ছেভটো মোৰ ওলোৱা নাই ছেভটো ওপৰততো আহিছে কিন্তু এইটো টিপিলেও এতিয়া কাম নকৰে কাৰণ মই কোনো এডিটেই কৰা নাই তো জাষ্ট কমা এটা দিয়ে মই দেখাই দিছোঁ আপোনালোকক এইখিনিত তো ইয়াত ছেভটো আহি গৈছে এতিয়া চাওক মই ছেভটোত ক্লিক কৰি দিছোঁ ইয়াত লিখিছে এডিট ছেভ তো এনেদৰে আপুনিও আপোনাৰ ভিডিঅ'ত টেগ দিব পাৰে তো বন্ধুসকল এইটোৱে আছিল উপায়টো যদি ভিডিঅ'টো চাই ভাল পালে তো প্লিজ ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক লগতে এনেধৰণৰ অন্যান্য ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো আজিলৈ ইমানেই তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ তো বন্ধুসকল এতিয়া আমি আহি গ'লোঁ আমাৰ মোবাইল স্ক্ৰীণত তো আহকচোন চাওঁ মই যি এটা নতুন উপায় আপোনালোকক ক'ম সেইটো আচলতে কোনেও নকয় আপোনালোকক টেগ ক'ত দিব কেনেকৈ দিব তো মই দেখুৱাই আছোঁ আপোনালোকক আপুনি এতিয়া যিটো ভিডিঅ'ৰ টেগ দিব বিচাৰিছে সেইটো ভিডিঅ'ৰ টেগ দিব পাৰিব তাৰ বাবে আপুনি ক্ৰোম ব্ৰাউজাৰেই হওক বা গুগলেই হওক কোনোবা এটা ব্ৰাউজাৰ খুলি লওক আৰু আপুনি তাত চাৰ্চ কৰিব লাগিব আপুনি যিটো ভিডিঅ' মানে ভিডিঅ'টোৰ টাইটেল যি আপুনি যিটো ভিডিঅ'ৰ টেগ দিব বিচাৰিছে সেই ভিডিঅ'টো কিহৰ ওপৰত দিছে ধৰি লওক মই এতিয়া আপোনালোকক কৈ আছোঁ যে হাউ টু ক্ৰিয়েট হোৱাটছআপ একাউণ্ট এইটোৰ ওপৰত মই এটা টেগ দিব বিচাৰিছোঁ তো এই ভিডিঅ'টোৰ ওপৰত টেগ দিবলৈ হ'লে আপুনি সেই টাইটেলটোকে চাৰ্চ কৰি লওক হাউ টু ক্ৰিয়েট হোৱাটছএপ একাউণ্ট তো মই এইটো দেখাইছোঁ আপুনি যিহৰ ওপৰতে দিব বিচাৰে সেইটো আপুনি চাৰ্চ কৰি লওক সেই টাইটেলটো জাষ্ট আপুনি গুগল বা ক্ৰোম ব্ৰাউজাৰত চাৰ্চ কৰি লওক তো এনেকুৱা এটা পেজ আপুনি অ'পেন হৈ যোৱা দেখা পাব তো এতিয়া ইয়াৰ তললৈ যাওক অলপ তললৈ যোৱাৰ পাছতে আপোনালোকে দেখিছে ইয়াত লিখিছে পিপল অলছ' আস্ক হাউ ডু আই ক্ৰিয়েট এ নিউ হোৱাটছএপ একাউণ্ট হাউ কেন আই ক্ৰিয়েট হোৱাটছএপ একাউণ্ট এইখিনি দেখিছে আৰু তললৈ কিবা কিবি লিখিছে আৰু বাদ দিয়ক সেইবোৰ আপুনি এইখিনি কপি কৰিব লাগিব এতিয়া আপোনাৰ মোবাইলতে হওক বা নিজৰ লেপটপতে হওক এইখিনি কপি কৰি লওক তো মই কপি কৰি লওঁ অলপ তো চাওক মই কপি কৰি আছোঁ ডাবল টেপ কৰি আপুনি এনেকৈ কপি কৰি ল'লেই হ'ল জাষ্ট তো এইখিনি আপুনি ইয়াত কপি কৰি লওক নাম্বাৰকেইটাতো উঠাব প্ৰয়োজন নাই মাত্ৰ জাষ্ট আপুনি চিৰিয়েলকৈ যিখিনি আছে সেইখিনি ইয়াত কপি কৰি লওক তো এনেকৈ অহাৰ পিছত আপুনি ইয়াত কপিটোত ক্লিক কৰি দিয়ক তো এইখিনি আপোনাৰ কপি হৈ যাব তো ইয়াত কপি হোৱাৰ পিছত আপুনি জাষ্ট একো কৰিব নালাগে আপুনি যিটো ভিডিঅ'ৰে টেগ দিব বিচাৰিছে সেই ভিডিঅ'টোলৈ যাওক এতিয়া ধৰি লওক মই যিকোনো এটা ভিডিঅ' দেখাই দিছোঁ আপোনালোকক তো মই কাইন মাষ্টাৰ ভিডিঅ' এটাই দেখাব বিচাৰিছোঁ তো এই ভিডিঅ'টো আপুনি ইউটিউবত যেনেকৈ আপলোড কৰে আৰু তো আপুনি আপলোড কৰাৰ পিছত দেখিব এনেকুৱা এটা পেজ অ'পেন হৈছে তো চৰি ইয়াত ডাইৰেক্ট এনেকৈতো আপুনি আপলোড কৰিলে ইয়াত টেগটো নাহে আপুনি ক্ৰিয়েটৰ ষ্টুডিঅ'তহে টেগ দিব পাৰিব তো মই ক্ৰিয়েটৰ ষ্টুডিঅ'ত দেখাই দিছোঁ আপোনালোকক এটা ভিডিঅ'ত টেগ দি যদি আপুনি ক্ৰিয়েটৰ ষ্টুডিঅ' নাই ইউটিউব ক্ৰিয়েটৰ ষ্টুডিঅ' নাই তেতিয়া ক্ৰিয়েটৰ ষ্টুডিঅ'টো ডাউনলোড কৰি লওক ইয়াৰ দ্বাৰা ইউটিউবৰ সকলো ভিডিঅ' আপুনি এডিট কৰিব পাৰে ইয়াতে থাম্বনেইল লগাব পাৰে বা বিভিন্ন কাম কৰিব পাৰে তো ইয়াত এতিয়া যিখিনি আছে মোৰ ইয়াত যিখিনি ভিডিঅ' আছে এইখিনি আপোনালোকে চাব পাৰে এনেধৰণৰ ভিডিঅ' আছে এতিয়া যিকোনো এটা ভিডিঅ'ত ধৰি লওক মই টেগ দি দেখাই দিছোঁ তো সেই ভিডিঅ'টোত এবাৰ ক্লিক কৰি লওক যিটো ভিডিঅ'তে টেগ দিব বিচাৰে আগবাঢ়ি আপুনি ভিডিঅ'টো ইউটিউবত আপলোড কৰি ল'ব তাৰ পাছত টেগ দিব তো এনেকুৱা এটা পেজ অ'পেন হৈ যাব একেবাৰে ওপৰত যিটো দেখিছে এইটো পেঞ্চিলডালৰ দৰে এইটো এডিটৰ চিন এই চিনটোত এবাৰ জাষ্ট ক্লিক কৰক ওপৰত এই সোঁহাতৰ পৰা 3 নম্বৰত আছে তো এতিয়া তললৈ যাওক তললৈ যোৱাৰ পাছত একেবাৰে তলত দেখিব টেক্স বুলি লিখা আছে টেক্স এতিয়া এইখিনি ভিডিঅ'টো মই টেক্স দি থৈছোঁ তো আপুনিও টেগ দিব পাৰে এতিয়া টেগ দিবলৈ হ'লে আপোনাৰটো যদি টেগ দিয়া নাই একো নাহে খালিকৈ আহিব তো জাষ্ট এবাৰ ক্লিক কৰি লওক এতিয়া মই দেখাই দিছোঁ পাছৰখিনি এনেই দি এই ভিডিঅ'টোতো এতিয়া মোৰ আছামিজ টেগ এণ্ড ট্ৰেভেল দেখিছে আপোনালোকে চেনেলটোৰ নাম দিয়া আছে আৰু ইউটিউবৰ পৰা ভিডিঅ' কেনেকৈ ডাউনলোড কৰিব পাৰি তাৰ ওপৰত জাষ্ট ভিডিঅ'টো দিয়া আছে তো এতিয়া
মই দেখাইছোঁ আপোনালোকক এতিয়া কপি কৰাখিনি ইয়াত কেনেকৈ কৰিব লাগিব তো আপুনি জাষ্ট এইডাল এনেকৈ ক্লিক কৰাৰ পিছত এইটো বাৰডাল ইয়াত আহি যাব তো টিপি ধৰি থাকক অলপ দেৰি ইয়াত টিপি ধৰি থকাৰ পিছত ইয়াত পেজ বুলি আহিব কিন্তু এতিয়া মই যে লিখি থৈছোঁ সেইকাৰণে মই আৰু বেলেগকৈ দিব বিচৰা নাই পেজ বুলি অহাৰ লগে লগে আপুনি পেজটোত এবাৰ ক্লিক কৰি দিব আৰু অলপ আগতে যিখিনি আপুনি কপি কৰিছিলে ভিডিঅ'টোৰ লগত সম্বন্ধিত সেই টেগখিনি আহি ইয়াত আপোনাৰ আহি যাব তো জাষ্ট এতিয়া প্ৰতিটো টেগতে এটা এটা জাষ্ট কমা দি যাওক যিখিনি মানে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰকৈ তাত চিৰিয়েলকৈ আছিলে সেই 1 নম্বৰ 2 নম্বৰ ইয়াততো নাম্বাৰকেইটা আপুনি কপি কৰা নাই সেইবাবে সেই নাম্বাৰকেইটাৰ মতে এটা এটা জাষ্ট কমা দি যাওক সেই টেগকেইটাৰ মাজত তো সেই কমা দি যোৱাৰ পিছত আপোনাৰ টেগটো হৈ গ'ল এতিয়া চেনেলটোৰ নামটো খালি দিবলৈ নাপাহৰিব তাত চেনেলটোৰ নামটো নাহে ইয়াত আপুনি চেনেলটোৰ নামটো নিজে লিখি দিব তো একেবাৰে ওপৰত যিটো সেভ আছে সেভটোত এবাৰ ক্লিক কৰক তো সেভটোত ক্লিক কৰাৰ পাছত এতিয়া মইতো কোনো এডিট কৰা নাই আচলতে সেইকাৰণে সেভটো মই ওলোৱা নাই সেভটো ওপৰততো আহিছে কিন্তু এইটো টিপিলেও এতিয়া কাম নকৰে কাৰণ মই কোনো এডিটে কৰা নাই তো জাষ্ট কমা এটা দিয়ে মই দেখাই দিছোঁ আপোনাক এইখিনিত তো ইয়াত সেভটো আহি গৈছে এতিয়া চাওক মই সেভটোত ক্লিক কৰি দিছোঁ ইয়াত লিখিছে এডিট সেভ তো এনেদৰে আপুনিও আপোনাৰ ভিডিঅ'ত টেগ দিব পাৰে তো বন্ধুসকল এইটোৱে আছিল উপায়টো যদি ভিডিঅ'টো চাই ভাল পালে তো প্লিজ ভিডিঅ'টো লাইক কৰক শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰক লগতে এনেধৰণৰ অন্যান্য ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক তো আজিলৈ ইমানেই তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ